সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওকচোন, মই আজি মুড়ি ঘণ্ট বনাবলৈ লৈছোঁ আৰু মোৰ মাছৰ মাথা অলপ বেছি হৈ গৈছিলে কেইবাদিনো থওঁতে সেইকাৰণে ভাবিলোঁ এটা মুড়ি ঘণ্টৰ ৰেচিপি বনাওঁ আৰু আপোনালোককো দেখাওঁ। এয়া চাওক, এইখিনি মাছৰ মাথা মই ভাজি ল'লোঁ। গতিকে ভজাটো ৰেচিপি ভিডিঅ'টো মই কৰা নহ'লে এনেকৈ মাছখিনি প্ৰথমতে নিমখ হালধি সানি পেলাই মাছৰ মাথাকেইটা ভালদৰে ভাজি ল'ব। খুব মানে ডিপ ফ্ৰাই নকৰিলেও হ'ব, অলপমান ভাজি ল'লেই হ'ব। আৰু এয়া মাছৰ মাথাৰ পৰিমাণ অনুসৰি মই মগু দালি দিছোঁ। এইখিনি এপোৱাতকৈ অলপ কম আছে। ভালকৈ ধুই পেলাই আৰু 15 মিনিট তিয়াই থৈছোঁ। এতিয়া আকৌ টুকি দিম, টুকি পেলাই বনাম। আৰু ইয়াতে অকণমান জহা চাউল, অকণমান আৰু মানে আধা কাপতকৈও কম জহা চাউল তিয়াই থৈছোঁ। তাৰপিছতে এইখিনি আদা নহৰু পেষ্ট 3 চামুচ আছে, সৰু চামুচ দি। বাকীখিনি এয়া গুড়ি মছলা আছে। গুড়ি মছলা আমাক সাধাৰণতে যিখিনি লাগে সেইখিনিয়ে। ধনিয়া গুড়ি আছে, গৰম মছলা আছে, ৰেড চিলি পাউডাৰ আছে, তাৰপিছতে জিৰা, জালুক আৰু অকণমান কাজু কিচমিচ দিম। আৰু এইফালে পিঁয়াজ, ডাঙৰ 3টা পিঁয়াজ মই কাটি থৈছোঁ। আৰু তেলত ইলাচি আৰু ডালচেনি দিব লাগিব। তেজপাত দিম আৰু জ্বলাটো শুকান জলকীয়া তেলত দিম আৰু কেঁচা জলকীয়া পিছত কাটি পেলাই দি দিম। জ্বলাটো সম্পূৰ্ণ আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকৈ দিয়ে। আৰু আলুও দিব পাৰিব, আলু অপশ্যনেল হয়। মই 2টা আলু দিম আৰু আপোনালোকে আলু নাখালে আলু নিদিলেও হ'ব। গতিকে এইখিনি বস্তু ইয়াত লাগিব। এতিয়া ব'লকচোন, মই এটা কুকাৰতে বনাম, আপোনালোকক দেখাম ভিডিঅ'টো। আৰু চাউলখিনি আৰু দাইলখিনি ভালদৰে টুকি লওঁ পানীটো প্ৰথমতে। এয়া কুকাৰটোত তেলখিনি গৰম হৈছে। তেল প্ৰায় ডাঙৰ চামুচ দি 3 চামুচমান হ'ব। এইখিনি হৈছে মাছৰ মাথাটো ভাজা যিখিনি তেল আছিলে সেইখিনি তেলেই হয়। এতিয়া তেলত ফাৰ্ষ্টতে এইখিনি যিখিনি ইলাচি, ডালচেনি গোটাকৈ দি দিছোঁ। শুকান জলকীয়া, তেজপাত, পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে মিডিয়াম ফ্লেমত অলপ সময় ভাজি ল'ব। এতিয়া কাজু কিচমিচকেইটা দি লওঁ। কাজু কিচমিচকেইটাও এতিয়া তেলত অলপ ভাজি ল'ব লাগে। আদা নহৰু পেষ্টটো দি লওঁ। মছলাখিনি সম্পূৰ্ণ আপোনালোকৰ যিমানটো মাছ হ'ব সেইটো অনুপাতে দিব। মোৰ আজি মাছটো অলপ বেছি, মই 10জন মানুহৰ জোখত বনাইছোঁ। আচলতে 10জনমান মানুহৰ জোখত মই বনাইছোঁ, সেইকাৰণে মোৰ পৰিমাণটো অলপ বেছিয়ে হ'ব আজি। আদা নহৰু কেঁচা ভাৱটো যোৱালৈকে গেছটো মিডিয়াম ফ্লেমত দি পেলাই ভালদৰে ভাজি ল'ব। হৈ গ'ল। এতিয়া ইয়াতে আমি দাইলখিনি ভালদৰে দি থৈ দিছিলোঁ। দাইলখিনি আৰু চাউলখিনি দি দিব। দি পেলাই মছলাখিনিৰ লগত ভালদৰে ভাজিব। আৰু ইয়াত আমাৰ দিব আছে গুড়ি মছলাখিনি দিব আছে। গুড়ি মছলাখিনি অলপ লাহেকৈ দি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কোন সময়ত কি দিব লাগে। আৰু ইয়াতে মই হালধি পাউডাৰ দিছোঁ,
আৰু নিমখ দিব আছে নিমখটো মাছৰ মাথাত ভালকৈ দিয়া আছে জোলটোৰ কাৰণে 1 চামুচ আৰু অলপ দি দিছোঁ চামুচ অকণমান নিমখ হালধিটো আন্দাজ অনুসৰি দিব এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰি লওঁ অকণমান সময় 2 মিনিট সময় ভজাৰ পাছত আমি বাকি গুড়ি মছলাখিনি দিম 2 মিনিট সময় এইখিনি তেলতে ভালদৰে গেছটো বঢ়াই দি পেলাই ভাজি ল'ব এতিয়া মই যেহেতু আলু দিম ভাবিছোঁ আলু সৰুকৈ অলপ কাটি দিছোঁ আলু দি মাছৰ মাথাখিনি দি দিব এতিয়া মাছৰ মাথাৰ পৰা তেল ওলাব আৰু এইটো সময়তে আমি যিখিনি গুড়ি মছলা আছিলে এইখিনি গুড়ি মছলা আপোনালোকক দেখুৱাইছিলোঁ মই কি গুড়ি মছলা দিছোঁ এই গোটেইখিনি মছলা ইয়াত একেলগতে দি দিম আৰু কেঁচা জলকীয়া 4টা কেঁচা জলকীয়া মই দি দিছোঁ এতিয়া এই গোটেইখিনি বস্তু 3 মিনিট সময় মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ব লাগিব 3 মিনিটমান সময় ভাজিব লাগিব কিন্তু গেছটো মিডিয়াম ফ্লেমত দি পেলাই গোটেইখিনি ভালদৰে ভাজি ল'ব এয়া ধুনীয়াকৈ ভজা হৈ গ'ল চব কালাৰ কি ধুনীয়া হৈছে আৰু গোন্ধটোতো বহুত ধুনীয়া আহিছে গৰম মছলা চব মছলাৰ গোন্ধ এতিয়া ইয়াত মই গৰম পানী দি দিম গৰম পানী দিব আৰু বহুত বেছি পনীয়া কৰিব নালাগে এইখিনি দাইলটো যেহেতু ফুলিব ডাঠ হৈ যাব মানে অলপ আন্দাজ কৰি পেলাই বস্তুখিনি ডুব যোৱাকৈ ভালদৰে ইয়াতে সিমানটো পৰিমাণত এটা পানী দিব আৰু বেছি পানী নিদিব যদি বেছি টান হৈ যায় বা ডাঠ হৈ যায় পিছত আপোনালোকে গৰম পানী দি পেলাই উতলাব পাৰিব কিন্তু প্ৰথমতে বহুত বেছি পানী দি নিদিব কালাৰটো বহুত ধুনীয়া হৈছে আপোনালোকে মুড়ি ঘণ্ট সকলোৱে ঘৰত বনাই কিন্তু এটো অলপ বেলেগ ধৰণে বনাইছো মই আপোনালোকে বস্তুখিনি দেখি গম পাইছে চাগৈ গতিকে এবাৰ এনেদৰে বনাই খাই চাবচোন বহুত ভাল লাগে সোনকালেও হয় ইয়াত ইমান মেহনতি কথা নাই বস্তুখিনি গুটাই লৈ পেলাই প্ৰেছাৰত দি দিলেই হ'ল ভাজি পেলাই এতিয়া এইটো মই প্ৰেছাৰটো ঢাকনি লগাই দিলোঁ লগাই পেলাই এটা হুইচেল আহিলে অফ কৰি দিম হৈ গ'ল চিটি গ'ল খুলি চাওঁ এতিয়া ধুনীয়া জোখত হৈছে এয়া চাওক গোটা গোটা হৈ আছে ইমানটোৱে হ'ব লাগে বহুত বেছি প্ৰেছাৰত কেইবাটাও চিটি নিদিব এটা দিলেই হ'ল এতিয়া মোৰ এয়া এতিয়া অলপ এনেকুৱা ঢিলা ঢিলা হৈ আছে কিন্তু ঠাণ্ডা হৈ গ'লে মানে টান হৈ যাব গতিকে মোৰ পুৰা জোখতেই হৈছে আৰু এই সময়তে আপোনালোকে যদি খুব বেছি প্ৰেছাৰটো খুলোতে টান যেন দেখে তেতিয়া অকণমান পানী দি দিব আৰু নহ'লেতো আৰু হৈ গ'ল এতিয়া গেছটো জ্বলাই লওঁ গেছটো জ্বলাই লৈ ভালকৈ উতল আহক আৰু এই যিবিলাক মাছৰ মাথাবিলাক অলপ ডাঙৰ ডাঙৰ হৈ আছে সেইবিলাক ইয়াতে ভাঙি দিব পুৰা ভাঙি দিব তেতিয়া ধুনীয়া টেষ্ট হ'ব নিমখটো চাই ল'ব এইটো সময়তে জ্বলা নহ'লেও জ্বলা দি দিব আৰু যদি নিমখো হোৱা নাই এইটো সময়তে দি দিব আৰু এইটো মই ধনিয়া দিব পাৰে কিন্তু এতিয়াতো এইটো ছিজন নহয় ধনিয়া আমাৰ ধনিয়া নাই এইটো কাৰণে মই ধনিয়া দিয়া নাই গতিকে মোৰ এইটো মাছৰ মুড়ি ঘণ্ট হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে আপোনালোকে আগতে যদি এনেকৈ বনোৱা নাই এবাৰ বনাই খাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছিলে খাবলৈ মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ